মৰ্নিং ষ্টুডেণ্টছ, আমি শিকি আছিলোঁ পূৰণ অংক ন। যোৱাকালি আমি পূৰণ অংক কৰিবলৈ শিকিছিলোঁ, যোৱাকালি কিছুমান নিয়ম শিকিছিলোঁ। আহচোন আমি আকৌ আজি কিছুমান নিয়ম শিকোঁ। ভিডিঅ'টোলৈকে চোৱা তোমালোকে। নেক্সট পূৰণ অংক শিকি আছোঁ। তেনেহ'লে কালি কোৱা হিচাপত আজি আমি বুজোৱা অহা শূন্যৰ লগত কেনেকৈ পূৰণ কৰিব পাৰি। তো ইয়াতে 4খন কাঁহীত লাৰু কিমান আছে চোৱাচোন। প্ৰত্যেকখন থালিতে লাৰু নাই, অৰ্থাৎ শূন্য, হয়নে? গতিকে আমি শূন্য প্ৰত্যেকখন থালিতে নাই, অৰ্থাৎ শূন্য দেখুওৱা হৈছে, হয়নে? দেখিছা তোমালোকে, প্ৰত্যেকখন থালিতে শূন্য। গতিকে 0 0 0 0 4টা শূন্য যোগ কৰিলে আমি 0 4 গুণ পাওঁ 0। তাৰমানে কাঁহীত লাৰু এটাও নাই। তো কেনেদৰে লিখে সেইটো আমি চাওঁ আহচোন। 0 আচ্ছা, ফাৰ্ষ্টৰ পৰা আমি মুচি কিনে দেখুৱাম। চোৱা ফাৰ্ষ্টৰ পৰা 0 পূৰণ 2 সমান 0 যোগ 0 সমান 0। 0 পূৰণ 3 সমান 0 যোগ 0 যোগ 0 সমান 0, অৰ্থাৎ 3টা শূন্য যোগ কৰিলে আমি 0ই পাম। 0 পূৰণ 5 সমান 0 যোগ 0 যোগ 0 যোগ 0 যোগ 0 সমান 5টা শূন্য যোগ 0 আমি পূৰণ কৰিলে, যোগ কৰিলে 5টা শূন্য যোগ কৰিলে আমি 0ই পাম, হয়নে? তো বুজি পালা নিশ্চয় যে শূন্যৰ লগত আমি পূৰণ কৰিলে আমি সদায় 0ই পাওঁ। তো চোৱা ইয়াতে লিখিও দিছে যে শূন্যক যিকোনো সংখ্যাৰে পূৰণ কৰিলে 0 হয়, উত্তৰ আমি কি হয়? 0 হয়। ঠিক তেনেকৈ যিকোনো সংখ্যাক যদি 0ৰে পূৰণ কৰা হয় তেতিয়াও উত্তৰ 0 হয়। ঠিক আছে, বুজি পালা নিশ্চয়? 0। তো এতিয়া আমি নেক্সট পেজলৈকে যাওঁ, 64 পৃষ্ঠালৈকে। চোৱা ইয়াতে কেইটামান তোমালোকক খালী ঠাই পূৰ কৰিবলৈ দিয়া হৈছে পূৰণ কৰি কিনে, আৰু পূৰণকেইটা 0ৰে কৰিব দিছে। কেনেকৈনো 0 হয় সেইটো আমি ইয়াতে চালে আমি বুজি পাম। চাওঁ আহা। তো প্ৰথমটো কি আছে? 0 পূৰণ 9। তো পূৰণ কৰি অহা লিখা আছে। তো ইয়াতে চোৱা যে 0ৰ লগত 9 পূৰণ কৰা হৈছে, উত্তৰ আমি 0 পাম। 0 13 গুণ 0, 0 14 গুণ 0, 0 10 গুণ 0, 0 7 গুণ 7 শূন্য গুণ 0, 20 শূন্য গুণ 0, 6 শূন্য গুণ 0, 10 শূন্য গুণ 0। বুজি পালা? অৰ্থাৎ 0ৰে যিহকে পূৰণ কৰোঁ বা যিকোনো সংখ্যাৰে 0ক যদি পূৰণ কৰা হয় উত্তৰ সদায় 0 হয়। নেক্সট চোৱা এটা সমস্যা দিয়া আছে, সেইটো আমি সমাধান কৰোঁ আহা। কিনো দিছে সমস্যাটো আমি চাওঁ আহা। তো 5 দৰ্জন কলত কেইটা কল থাকিব? 1 দৰ্জনত কিমান? 12টা, হয়নে? গতিকে আমি কি কৰিব লাগিব? 12ক 5ৰে পূৰণ কৰিব লাগিব, হয়? তো ইয়াতে চোৱা কিতাপত লিখা আছে আমাৰ যে 12 পূৰণ 5। তো কেনেকৈ কৰে সেইটো আমি চাওঁ আহা। প্ৰথম কাম আমি কি কৰিছোঁ? 5 পূৰণ 2, অৰ্থাৎ এককৰ ঘৰৰ অংকটোৰ লগত আমি পূৰণ কৰিছোঁ। 5 2 10। দ্বিতীয় কাম হ'ব আমাৰ 5ৰ লগত দহকৰ ঘৰটো, দহকৰ ঘৰত 1 আছে, 1 10 অৰ্থাৎ 10, 5 10 গুণ 50। তৃতীয় কাম আমি 10 যোগ 50 কৰি দিলে উত্তৰ হ'ব আমাৰ 60। ঠিক আছে, এইটো আমি উত্তৰ পাই গ'লোঁ। তো এইকেইটা অংক তলত কেইটামান অংক দিয়া হৈছে। এই অংককেইটা তোমালোকক নিজে নিজে কৰিবলৈ দিছে। 13 পূৰণ 4, 14 পূৰণ 3, 16 পূৰণ 2, 15 পূৰণ 5। এইকেইটা তোমালোকে নিজে নিজে কৰা। ঠিক আছে, এতিয়া চোৱা আৰু এটা নিয়ম আমাক শিকাই দিছে, শিকোৱা হৈছে কিতাপত। তো কেনেকৈ এই নিয়মটোৰে আমি অংকটো কৰিব পাৰোঁ সেইটো চোৱা তোমালোকে। এককৰ লগত পূৰণ,
তো সেই অংকটোকে আমি লৈছোঁ 12 পূৰণ 5। তো প্ৰথম অৱস্থাত কি হৈছে, এককত কি আছে, 2 আছে। তো পূৰণ কৰিছোঁ আমি 5 2 10, 10ৰ 0 বহিছে আৰু এই 1টো বহিব ক'ত, দহকৰ ঘৰত বহিব। অৰ্থাৎ আমি 1টোক দহকৰ ঘৰৰ ওপৰৰ পিনে লৈ যাম। ঠিক আছে, অৰ্থাৎ আমি উকলা যোগ যে কৰিছিলোঁ তেনেকৈ এইটো উকলি যোৱা পূৰণ। তো চোৱা, 10ৰ 0 বহিল এককৰ ঘৰত আৰু 1 বহিল দহকৰ ঘৰত, এইটো লিখিয়ে দিছে সেই কথাটোকে। নেক্সট কি কৰিছে চোৱা, দহকৰ ঘৰৰ লগত যেতিয়া আমাৰ পূৰণ হ'ব, ঠিক আছে, দহকৰ 5ৰ লগত পূৰণ, তো 5 গুণ 5 পাম আমি, আৰু উকলা 1ৰ লগত যোগ। এতিয়া চোৱা, 5 পূৰণ 1 সমান 5 যোগ 1 কিমান হ'ব, 5 1 6। গতিকে আমি এই 6টো লিখি দিম ইয়াতে। ঠিক আছে, দহকৰ ঘৰত। তো হৈ গ'ল আমাৰ 60। উত্তৰটো আমি একে পালোঁ, অৰ্থাৎ যেনেকৈ আমি নকৰোঁ কিয় উত্তৰ আমি একে পামেই। নিশ্চয় বুজি পালে তোমালোকে। যদি কিবা বুজি নোপোৱা মোক ফোন কৰি কিনে সুধিব পাৰা, মই আকৌ বুজাই দিম তোমালোকক। এতিয়া আমি নেক্সট পেজলৈ যাওঁ, 65 পৃষ্ঠালৈকে যাওঁ। তো তাত কি আছে ন সেইটো চাওঁ। তো 65 পৃষ্ঠাটো তোমালোকক কেইটামান অংক নিজে কৰিবলৈ দিয়া হৈছে। এইকেইটা তোমালোকে নিজে ঘৰত চেষ্টা কৰিবা, প্ৰেক্টিছ কৰিবা, কাৰণ যিমানে আমি প্ৰেক্টিছ কৰোঁ সিমানে আমি জনা হওঁ। ঠিক আছে, নিজে কৰিবা এইকেইটা। 26 পূৰণ 3, 23 পূৰণ 4, 25 পূৰণ 5, 27 পূৰণ 7, 32 পূৰণ 6, 44 পূৰণ 8, 57 পূৰণ 4 আৰু 68 পূৰণ 9। এতিয়া চোৱা, এটা খেল সমাৰোহত এটা অংকই কৰিম আমি, কিন্তু কি কৈছে চোৱা, নগাঁও জিলাৰ খেল সমাৰোহত অংশগ্ৰহণ কৰিব শিৱসাগৰৰ পৰা 30জন ছাত্ৰ ছাত্ৰী বাছেৰে আহিল। জখলাবন্ধাৰ হোটেল এখনত তেওঁলোকে পৰঠা খালে আৰু খোৱাৰ বাবদ গাইপতি খৰচ হ'ল 32 টকা। তো তেওঁলোকৰ মুঠতে খৰচ কিমান হ'ল? তাৰমানে আমি কি কৰিব লাগিব এইটোত চোৱা। মুঠ প্ৰতিযোগীৰ সংখ্যা হৈছে 30, একজনৰ খোৱাৰ বাবদ খৰচ হ'ল 32 টকা। গতিকে আটাইজনৰ খোৱা খৰচ হ'ল 30 পূৰণ 32 সমান 960 টকা। কেনেকৈ পালোঁ সেইটো আমি চাওঁ আহা। বিভিন্ন আমি পদ্ধতি ব্যৱহাৰ কৰি এই অংকটো কৰিম, তোমালোকে চাবা। কিতাপত দেখুওৱা ধৰণে মই কৰি গৈছোঁ। চোৱা, 30 পূৰণ 32 কিমান হ'ব? এইখিনি কিতাপতে আছে, মই জাষ্ট বুজাই গৈ আছোঁ তোমালোকক। চোৱা কেনেকৈ কৰিছে। 30 পূৰণ 32 লিখিছোঁ। প্ৰথম কাম, 30ৰ লগত আমি 2 পূৰণ কৰিছোঁ, এককৰ ঘৰত থকা 2 পালোঁ আমি 60। দ্বিতীয় কামত 30 পূৰণ 3, অৰ্থাৎ দহকৰ ঘৰত পালোঁ আমি 90। ঠিক আছে, যোগ কৰি দিলে হ'ল 960, উত্তৰ পাই গ'লোঁ। দ্বিতীয় পদ্ধতিত চোৱা, প্ৰথম কামত আমি কি কৰিছোঁ, 30 পূৰণ 2 সমান 3 দশক যোগ 0 একক পূৰণ 2। এইটো আমি যেতিয়া ভাঙি ল'ম, 3 দশক মানে হৈছে 30 আৰু 0 একক মানে 0 পূৰণ 2। এইটো বন্ধনীৰ ভিতৰত আছে। আমি যেতিয়া বন্ধনী খুলি দিম কেনেকুৱা হ'ব চোৱা, 30 পূৰণ 2 যোগ 0 পূৰণ 2 সমান 30 পূৰণ 2 60, 0 পূৰণ 2 0, কাৰণ 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 হ'ব, সমান 60। প্ৰথম কামত আমি পালোঁ 60। দ্বিতীয় কাম চাওঁ আমাৰ 30 পূৰণ 30 হয়নে, 30 দশক যোগ 3 দশক যোগ 0 একক পূৰণ 30। নেক্সট আমি এইটো ভাঙি দিলে বন্ধনীৰ ভিতৰত থকাখিনি 30 দশক অৰ্থাৎ 30, 0 একক সমান 0, বন্ধনীৰ ভিতৰত থাকিল পূৰণ 30। তো বন্ধনী আমি ভাঙি দিলে আমাৰ হ'ব 30 পূৰণ 30 যোগ 0 পূৰণ 30। এইটো আমি লিখিলে হ'ব 30 পূৰণ 30 900 যোগ 0 পূৰণ 30 0 সমান 900, উত্তৰ পালোঁ আমি 900। তৃতীয় কাম আমাৰ হ'ব কি, প্ৰথম কাম যোগ দ্বিতীয় কাম। প্ৰথম কামত আমি পাইছিলোঁ 60 যোগ দ্বিতীয় কামত আমি পাইছিলোঁ কিমান
900 এতিয়া 60ৰ লগত আমি 900 যোগ কৰিম সমান 960 তো এনেকৈ আমি উত্তৰটো পাই গ'লো হয়নে দুয়োটা পদ্ধতিতে আমি 960 উত্তৰ পাই গ'লো নেক্সট পৃষ্ঠাত চাওঁ আহা আমি আকৌ এটা বেলেগ এটা পদ্ধতিৰে অংকটো কৰিছে তো কেনেকৈ কৰিছে নো সেইটো আমি চাওঁ ইয়াতো আকৌ দুটা পদ্ধতি দেখুৱাইছে চোৱা প্ৰথম পদ্ধতিটো মই এনে দেখুৱাই দিছোঁ ইয়াতে আস্তানি চোৱা তোমালোকে অলপ ডাঙৰ কৰি লৈছোঁ পেজটো এনেকৈ কৰিব পাৰি ন চোৱা কেনে প্ৰথম কামত কি কৰিছে এই শূন্যটোৰ লগত 2 পূৰণ এককৰ লগত একক পূৰণ 0 2 গুণ 0 তাৰপিছত 0ৰে 32ক ডাইৰেক্ট পূৰণ কৰি দিছে প্ৰথম কামত 0 পালে ঠিক আছে দ্বিতীয় কামত 32 পূৰণ 3 এই যে দহকৰ ঘৰত 3টো আছে তাৰ লগত 2 পূৰণ কৰিলে 6 3 3 গুণ 9 তো 32 3 গুণ হৈ গ'ল 60 যোগ কৰিলে 0 6 9 অৰ্থাৎ 960 আমি উত্তৰ পাই গ'লো হয়নে তো উত্তৰ আমি একে পাইছোঁ 960 ঠিক আছে বেলেগ বেলেগ পদ্ধতিত কৰি আমি উত্তৰ একে পাইছোঁ তাৰপিছত চোৱা আমি আকৌ আন এটা পদ্ধতিৰে কৰি চাওঁ চোৱা এনেকৈ লিখা আছে মই ইয়াতে আস্তানি বুজাই দি আছোঁ তোমালোকে চাই যাবা হা তো 30ৰ লগত 32ৰ পূৰণ তো ইয়াত কি কৈছে যে 32 মানে হৈছে 30 যোগ 2 গতিকে আমি প্ৰথমে 30ৰ লগত 30 যোগ 2 30 ভাঙি দিলে কি হ'ব 30 পূৰণ 30 যোগ 30 পূৰণ 2 ঠিক আছে তো পূৰণ ফলৰ প্ৰথম শাৰীটো হ'ব এইটো দেখিছা 30 পূৰণ 2 সমান 60 প্ৰথম শাৰীত দ্বিতীয় শাৰীত 30 পূৰণ 30 পূৰণৰ দ্বিতীয় শাৰী দেখিছা মই লিখি আস্তানি গৈ আছোঁ 30 পূৰণ 30 সমান 900 দ্বিতীয় শাৰী তো এইটো যেতিয়া আমি যোগ কৰি দিম 900 যোগ 60 সমান 960 ইয়াতো আমি উত্তৰ একে পালোঁ পদ্ধতি বেলেগ বেলেগ কিন্তু উত্তৰ আমি গোটেইকেইটাতে একে পাইছোঁ 960 মন কৰিছা নিশ্চয় তোমালোকে এইটো যদি তোমালোকে কিবা বুজি নোপোৱা থাকে মোক ফোন কৰি কিনে সুধি ল'বা ফোন নম্বৰ তোমালোকৰ তাত আছে ঠিক আছে ইয়াৰ তললৈকে চাওঁ আমি কিনো কৰা হৈছে আচ্ছা এতিয়া চোৱা মই এটা বেলেগ পদ্ধতি দেখাই আছোঁ আকৌ 30 পূৰণ 2 2 0 গুণ 0 3 2 গুণ 6 ঠিক আছে হ'ল এনেকৈ আমি কৰিব পাৰোঁ 3ৰে এইবাৰ আমি কৰিম 30ক 3টো যেহেতু দহকৰ ঘৰত আছে গতিকে আমি কি কৰিম না এইটোতো আমি তেনেকৈ কৰি আছোঁ গতিকে 3ৰে 30ক আমি পূৰণ কৰিম 30ৰে 30ক পূৰণ কৰিম আমি শূন্যটো আছে 0 0 দুটা শূন্য আছে গতিকে আমি দুটা শূন্য বহাই দিছোঁ বাছ দেখিছা তোমালোকে তাৰপিছত 3 3 গুণ কিমান তাৰপিছত আমি 3ৰে 3ক পূৰণ কৰিলোঁ 3 3 গুণ 9 বুজিছ তো 30 পূৰণ 32টো এনেকৈ আমি কৰিব পাৰোঁ 0 0 যোগ কৰি দিম এতিয়া আমি 0 0 0 6 0 6 যোগ আৰু এইপিনে থাকি গ'ল আমাৰ 9 অৰ্থাৎ 960 এনেধৰণেও আমি যোগ কৰিব পাৰোঁ এইটো এটা বেলেগ পদ্ধতি তোমালোকক শিকাই দিলোঁ আছে এটা 9 বহিব 960 তো এনেদৰেও আমি কৰিব পাৰোঁ ঠিক আছে তো নিশ্চয় বুজি পালা বুজি নাপালে ফোন কৰি সুধি ল'বা এতিয়া চোৱা তললৈকে চোৱা তোমালোকে এইবোৰ অংক তোমালোকক নিজে কৰিবলৈ দিছে প্ৰথমটো কৰি দিছে চোৱা কেনেকৈ কৰিছে চোৱা তোমালোকে এককৰ ঘৰটোৰ লগত একক কৰিছে 6 3 2 গুণ 6 3 1 গুণ 3 ঠিক আছে দহকৰ ঘৰত যেহেতু এইটো 10 হয় গতিকে শূন্যটো মই বহাই দিছোঁ 1 2 গুণ 2 আৰু 1 1 গুণ 1 এতিয়া যোগ কৰিলে 0 6 0 3 2 5 আৰু 1 শতকৰ ঘৰত 1 ঠিক তেনেকৈ বাকী তোমালোকে এই অংককেইটা
নিজে কৰিবা ঠিক আছে যিমানে প্ৰেক্টিছ কৰিবা সিমানে জনা হ'বা গতিকে এইটো পৃষ্ঠাত আছে এইটো 66 পৃষ্ঠাত এইখিনি আছে তাৰ পিছত 67 পৃষ্ঠাত আকৌ অংক আছে তোমালোকৰ এই অংককেইটাও তোমালোকে নিজে নিজে কৰা ঘৰত প্ৰেক্টিছ কৰিবা দেখিছা এইখিনিও কৰিবা তোমালোকে ঠিক আছে আজি এইখিনিলৈকে বুজালো বাকি তোমালোকে বুজি নাপালে সুধিবা আৰু ঘৰত এইখিনি অংক তোমালোকে প্ৰেক্টিছ কৰিবা কিতাপৰ পৰাই ঠিক আছে আৰু নিজে নিজে হাজিও তোমালোকে প্ৰেক্টিছ কৰিব পৰা যিমানে প্ৰেক্টিছ কৰিবা সিমানে জনা হ'বা তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলো অহা কাইলৈ আকৌ আন এটা ভিডিঅ' তোমালোকৰ কাৰণে প্ৰস্তুত কৰি উলিয়াম ইয়াৰে পিছৰ অংকটো ছাত্ৰ ছাত্ৰীসকল আজিলৈকে ইমানতে এৰিছো আৰু আগলৈকে এই ভিডিঅ'টো চাই থাকিবা তোমালোকে মই নেক্সট ক্লাছ আকৌ লৈ আহিম এইটো শ্ৰেণী এইটো মানে পাঠৰে ঠিক আছে থেংক ইউ